নমস্কাৰ। কৰোনা বা কোভিড-19ৰ ফলত দিল্লীত সৃষ্টি হোৱা পৰিস্থিতিটোক আগত লৈ মই এটা ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'টো বহুত পপুলাৰিটি লাভ কৰিছে। ধন্যবাদ সকলোকে। ভিডিঅ'টোক সকলোৱে পজিটিভলি লৈছে, ভালদৰে লৈছে। কেইজনমানে অলপমান গালি পাৰিছে, কেইজনমানে অলপ বেয়া পাইছে। কিন্তু কথাটো হ'ল, আৰু দুই এজনে কৈছে যে আপুনি বোলে মানুহ ভয় খোৱা চেষ্টা কৰিছে। নাই, মই ভয় খোৱা চেষ্টা কৰা নাই। মই কি কৰিছোঁ, যিটো ভুল দিল্লীবাসীয়ে কৰিলে, কিছুমান দিল্লীবাসী, প্ৰতিজন দিল্লীবাসীয়ে নহয়, যিটো ভুল দিল্লীত থকা কিছুমান মানুহে কৰিলে, কৰোণাক লৈ আওকাণ কৰিলে, যধে মধে য'ত ত'ত গুচি গ'ল, মাস্ক পৰিধান নকৰিলে, সেই পৰিস্থিতি যাতে অসমত সৃষ্টি নহওক। কাৰণ এবাৰ হোৱাৰ পিছত অৱস্থা বেয়া হ'ব। আজি দিল্লীত ICUত বেড পাবলৈ নাই। যোৱা ৰাতি 12টা বজাত এজন ডক্তৰৰ ঘৈণীয়েকক থ'বলৈ ICUত বেড নাই, মোলৈ ফোন কৰি কান্দিছে। ইমান বেয়া অৱস্থা। আৰু তেখেতলোকৰ ঘৰৰ মানুহৰে নিজা 2খন হস্পিটেল আছে। জাষ্ট ইমাজিন কৰক দিল্লীৰ অৱস্থা। সেইকাৰণে কৈছোঁ, মই ভিডিঅ'বোৰ যে বনাওঁ, মানুহ ভয় খুৱাই মোৰ কি যাব, কি আহিব কওকচোন। মই চেষ্টা কৰি আছোঁ যাতে সাধাৰণ জনগণ যে ভুক্তভোগী নহয়। কাৰণ ধৰি লওক আপুনি বা মই কিবাকৈ চলি যাম, কিন্তু সেই দুখীয়া মানুহবোৰে যিয়ে দুবেলা দুমুঠি খাই কেনেকৈ হাজিৰা কৰে, মজদুৰি কৰে, যদি লকডাউন দি দিব লগা হয় কি হ'ব? এইকাৰণে মই কি কৈছোঁ জাষ্ট মাস্ক পিন্ধিবহে কৈছোঁ। মাস্ক পিন্ধক আৰু বেছিকৈ গেডাৰিং নকৰিব, বেছিকৈ জুম নাপাতিব। চিম্পল কথা নে আৰু কি কৈছোঁ বাৰু? এইটো ঠিক বাদ দিয়ক। এতিয়া কথাটো হ'ল, এই কৰোণাৰ কথাবোৰ যেতিয়া আহি যায়, তেতিয়া পটককৈ চৰ্দি লাগিলে, কাহ হ'লে, জ্বৰ হ'লে, ডিঙি খচখচালে মানুহবোৰ ভয় খোৱা আৰম্ভ কৰে। কিয় ভয় খাব নালাগে আৰু কি কৰিব এইখিনি মুহূৰ্তত মই আজি বঢ়িয়াকৈ বুজাই দিছোঁ ন। আপোনাৰ চৰ্দি লাগিব পাৰে, জ্বৰ হ'ব পাৰে, কাহ হ'ব পাৰে, ডিঙি খচখচাব পাৰে, মূৰটো বিষাব পাৰে, গাটো ভাল নালাগিব পাৰে, গাৰ বিষ হ'ব পাৰে। এইবোৰ চিমটমছ কৰোণাৰ ফলত হ'ব পাৰে। কিন্তু এইটোক লৈ আপুনি জানো কিবা সাংঘাতিক কিবা এটা কৰিব লাগিব, সাংঘাতিক কিবা মেডিচিন খাব লাগিব? একো সাংঘাতিক মেডিচিন খাব নালাগে। আপুনি নৰ্মেলি জ্বৰ উঠিলে যে, মূৰ বিষ হ'লে, জ্বৰ উঠিলে, গা বিষ হ'লে যে পেৰাচিটামল খায়, ডক্তৰৰ পৰামৰ্শ লৈ পেৰাচিটামল খোৱা আৰম্ভ কৰি দিয়ক। আৰু লগতে ভিটামিন চিৰ টেবলেট এটা সদায় চুপি খাব লাগিব হা। আৰু ভিটামিন ডিৰ কেপচুল এটা সপ্তাহত এটাকৈ, সেইটো ডক্তৰৰ পৰামৰ্শ লৈ আপুনি খোৱা আৰম্ভ কৰি দিয়ক। আৰু এটা ৰুমত পাৰিলে আছুতীয়াকৈ থাকক। এটা যে আছে কি বুলি কয়, পালছ অক্সিমিটাৰটো লগাই অক্সিজেন চেচুৰেশ্যন চাব লাগিব। অক্সিজেন চেচুৰেশ্যন, পালছ অক্সিমিটাৰটো ক'ত আছে? এইখিনিতে ক'ৰবাত আছিলে। এটা কাম কৰিম, এটা মই ভিডিঅ' বনাই দিম বৰ্তমান। এইটো পালছ অক্সিমিটাৰ। এইটোৰ ওপৰত মই এটা ভিডিঅ' বনাম। এই পালছ অক্সিমিটাৰটো যদি আপোনাৰ ঘৰত আছে, তেতিয়াহ'লে আপুনি পটককৈ চাই লওক। যদি 94% অক্সিজেন আছে, বঢ়িয়া কথা। 94 বা 94তকৈ ওপৰ। যদি তাতকৈ যদি কমি গৈছে, তেতিয়াহ'লে এবাৰ ডক্তৰৰ লগত পৰামৰ্শ কৰি লওক, বঢ়িয়া কথা। যদি নাই, আপুনিতো অনলাইনো পাই যাব। এইটোৰ দাম 500-600ৰ পৰা ওপৰলৈ বহুত ওপৰলৈকে আছে, কিন্তু প্ৰতিটো কোম্পানীৰে মই ভালেই দেখিছোঁ। আচ্ছা, কথাটো হ'ল এনেকুৱা ধৰণৰ যে ইয়াৰ পিছত আৰু মোৰ কিবা বেলেগ বেমাৰৰ চান্স আছে নেকি? চাওক, ক'ভিডৰ মেক্সিমাম পেচেণ্ট, 99% পেচেণ্টেই ভাল হৈ যায়। 1%হে যায় কিবাকৈ হস্পিটেল পায়, হয় নাই? চ' সেয়েহে কাৰোবাৰ যদি আজি মূৰ বিষাইছে, কালিলৈ মূৰ বিষ নোহোৱা হৈ গ'ল, তেতিয়া তেখেতে ক'ভিড টেষ্ট নকৰাই, কি ঠিক তেখেতৰ কাৰণে ক'ভিড পজিটিভ আছিলে। সেইকাৰণে কওঁ, মাস্কখন পৰিধান কৰক। মাস্কখন পৰিধান কৰিলে অন্ততঃ আপোনাৰতো মূৰ বিষ ভাল হৈ গ'ল, আপোনাৰ গাত কৰোণাৰ ফলত হোৱা বেমাৰটো ডাঙৰ বেমাৰ নহ'ল। কিন্তু মাস্ক পৰিধান কৰাৰ লগে লগে আপুনি বেমাৰটো আনক নিদিলে। মই হাতযোৰ কৰিছোঁ, লগতে ক্ষমাও খুজিছোঁ। যদি কিবা মোৰ দ্বাৰা ভুল হৈছে ক্ষমা কৰিব, কিন্তু প্লিজ মাস্ক পৰিধান কৰক। কথাবিলাক পলিটিকেলি এনেকৈ মবিলাইজ নকৰিব, পলিটিকেলি বেন নকৰিব। বাকী কোনোবাই মেল মিটিং পাতিছে, মোৰ ক'বলগীয়া নাই। চৰকাৰে কিবা সিদ্ধান্ত লৈছে, মোৰ ক'বলগীয়া নাই। এইবিলাকত মাত নামাতো। মোৰ খালি এটাই স্বাৰ্থ, প্ৰতিজন অসমীয়া, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে প্ৰতিজন অসমীয়া সুস্থ সবল থাকিব লাগিব। তাৰ বাবে মই হাজাৰ ঠাট্টা, মস্কৰা, হাঁহি কিন্দালিব সহ্য কৰি ল'ম। কাৰণ মই ফৌজি হয়, ৰিটায়াৰ্ড আৰ্মি অফিচাৰ হয়, বহুতে জানে চাগে। এইবোৰ মোৰ ওপৰত ইমান এফেক্ট নকৰে। মোৰ যিটো লক্ষ্য, মই অসমীয়াৰ বাবে মই যুঁজি যাম, যুঁজি আছোঁ আৰু যুঁজি থাকিমেই। জয় অসম, জয় হিন্দ, ভাৰত মাতা কি জয়।